3 কেজি হালধি, 500 গ্রাম মশলা 10 পেকেট, আদা 500 গ্রাম, নহৰু 500 গ্রাম, দৈ কলা এটা, চিৰা 5 কেজি, মুড়ি 2 কেজি, গুড় 2 কেজি, তিল পিঠা 100টা, তেল পিঠা 100টা, নাৰিকল 2টা, চাহপাত 500 গ্রাম, চেনি 2 কেজি, তামোল এপোন, পাণ এমুঠা আৰু ইয়াৰ উপৰিও অন্যান্য ধৰণৰ সামগ্ৰী আমাৰ এই প্ৰথম পুৰস্কাৰটো প্ৰদান কৰা হ'ব। আৰু এই প্ৰথম পুৰস্কাৰটো প্ৰদান কৰা সামগ্ৰীসমূহৰ দৰে আমাৰ 15টা পুৰস্কাৰ আপোনালোকলৈ এই খেলখনিতে প্ৰদান কৰা হ'ব। গতিকে যিসকলে হতাশয় ব্যক্তিয়ে আজি এই খেলখনিতে টিকট সংগ্ৰহ কৰিম বুলি অপেক্ষা কৰি আছে, আমি তেখেতলোকক অনুৰোধক্ৰমে গতিকে টিকট সংগ্ৰহ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। টিকটৰ মূল্য মাত্ৰ 20 টকা। আপোনালোক সৰুতে জানেই মেডাম মে ফি উপলক্ষে খনামুখে আঞ্চলিকে মেডাম মে ফি উদযাপন সমিতিৰ উদ্যোগতে প্ৰতি বছৰে এই খেলখনি অনুষ্ঠিত কৰা হয়। আৰু এই খেলখনিত আমি যেনেধৰণে পুৰস্কাৰসমূহ আপোনালোকক উল্লেখ কৰিছোঁ ঠিক